বেকাজান পঞ্চায়তক তিতাবৰৰ পৰা ফালি নিয়াৰ পাছত অজন্তা বাইদেউ আপুনি এয়াই মৰম দিছে নেকি আপোনাৰ সমষ্টিবাসীক? ইছক ভাবিবলৈ আমাৰ ঠান অকণ নোহোৱা হৈছে। এইখিনি বাইদেউ অজন্তা বাইদেউ আপোনালোকে ৰুইছিলোঁ সমস্ত আমাৰ নাশ হৈ গ'লে, ঘৰৰ ভিতৰত নাশ হৈ গ'লে। সাহায্য দিবলৈ কোনো শিৱসাগৰ, বেতবাৰী, পাণবেচা বা চন্তক বিহুবৰত নাই। আজি মই মোৰ নিজৰ গাঁৱৰ অঞ্চলৰ ওচৰত আছোঁ আৰু এই ঠাইবোৰলৈ মন কৰক। এই ঠাইবোৰতে তামোল পুলিৰ পৰা ধৰি শাক চব্জি কিবাকিবি লগাই থোৱা আছিলে আৰু বৰ্তমান বেকাজান নদীৰ পানীয়ে কয়লাৰ ক'লা ক'লা পানীয়ে ধ্বংসস্তূপলৈ পৰিণত কৰিছে। এতিয়া প্ৰশ্ন হয় যে এই মানুহখিনিক ক্ষতিপূৰণ দিবনে নাই? ক্ষতিপূৰণ হিচাপে কি আকৌ সেই দাইল তেল চেনি আলুৱে দি পেলানি সামৰিব নেকি? চাওক, আপোনালোকক আমি দেখুৱাব খুজিছোঁ যে এই যিখিনি আছে, এই যিবোৰ তামোল পুলি এতিয়া ৰঙা পৰি গৈছে, এইবোৰ নতুনকৈ লগোৱা তামোল পুলি, এইবোৰ ৰঙা পৰি গৈছে, এফালৰ পৰা মৰি যাবলৈ আৰম্ভ কৰিছে। আৰু আপোনাক দেখুৱাইছোঁ এইবোৰ চাওক, এইবোৰ কেনেদৰে মৰি গৈছে। আৰু যিমান পথাৰত ধান আছিলে ছমাহৰ কাৰণে, বছৰেকৰ কাৰণে মানুহে গোটাই থয়, সেই খেতিপথাৰখিনিতো এতিয়া ধান খেতি কৰিবৰ কাৰণে উপযোগী হৈ থকা নাই, সেইখিনিও সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। আৰু এতিয়া আছোঁ বিশেষ এঘৰ মানুহত, কাষতে এই চলি যোৱা অৰ্ধ খনন কাৰ্য কৰি এৰি দিয়া চৰকাৰী এই নদীখনৰ কাষতেই লাগি আছে এই মানুহঘৰ। হয়তো আকৌ দ্বিতীয়বাৰ পানী আহিলে এই ভেটিটোও নাথাকিব। এই সপোনৰ ঘৰখনৰ ভিতৰতে এটা আছিলে পাকঘৰ, আৰু এই পাকঘৰটো বৰ্তমান পলসৰ ওপৰত। হয়তো ইয়াত এতিয়া জুই জ্বলাব পৰা অৱস্থাত নাই। কিন্তু আমি এটা কথা স্পষ্টকৈ কৈছোঁ চৰকাৰক, এই দুখীয়া দৰিদ্ৰ আমি খাটি খাই জীয়াই থকা মানুহখিনি খেতি পথাৰৰ পৰা তামোল গছলৈকে গোটেইখিনিতো ধ্বংস হ'লেই। কিন্তু আমি এটা কথা চৰকাৰক প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনালোকৰ প্ৰকৃততে কলিজাত সাহস আছেনে নাই এইখিনি কাম কৰি দিবলৈ, এই প্ৰব্লেমবোৰ ছল্ভ কৰিব পৰাকৈ সাহস আছে নাই? কেনেবাকৈ যদি পানী আহে ভেটিটো শেষ হৈ যাব। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে আৰু জীয়াটো নুভুগাব। বেকাজান পঞ্চায়তক তিতাবৰৰ পৰা ফালি নিয়াৰ পাছত অজন্তা বাইদেউ আপুনি এয়াই মৰম দিছে নেকি আপোনাৰ সমষ্টিবাসীক? নতুনকৈ আপোনাৰ বুকুৰ মাজলৈ টানি নি এয়াই মৰম দিছে নেকি? ৰাইজৰ প্ৰতিবাদকো আপোনালোকে সেৱ কাণ কৰি পেলানি গোলাঘাট সমষ্টিলৈ আপোনালোকে নতুনকৈ লৈ গুচি গ'ল এই বেকাজান পঞ্চায়তটো ফালি। ইলেকশ্যনত জিকাৰ বাবেই আপোনালোকে এইখিনি কথা আপোনালোকে কৈ আছিলে। ইলেকশ্যনত জিকিবৰ বাবেই আপোনালোকে ডাঙৰ ডাঙৰ ভাষণ দি বেকাজান নদীৰ খনন কাৰ্যৰ কথা কৈছিলে নেকি? আৰু খনন কাৰ্য আৰম্ভ কৰাৰ পাছতেই আপোনালোকে এনেদৰে অবিজ্ঞানসন্মতভাৱে আপোনালোকে এইখিনি কৰি কিয় জীয়াটো ভোগাইছে? সেইটো আপুনি চাবগৈ কেনেকুৱা হৈছে। অজন্তা বাইদেউক যি অনুৰোধ কৰিছোঁ, আমাৰ দুখীয়া ৰাইজক আপুনি আমাক উদ্ধাৰ কৰক। থাকিবলৈ আমাৰ ঠাই নাই, লোকৰ মাটি এখনো আঁতিব নোৱাৰা কৰিলোঁ, সেয়াও খাবলৈ খেতি পথাৰ মৰি গ'লে। তাৰ ভিতৰত বাৰীত যি তামোল পুলি গছ পুলি ৰুইছিলোঁ সমস্ত আমাৰ নাশ হৈ গ'লে, ঘৰৰ ভিতৰত নাশ হৈ গ'লে। আমি তাত থাকিবলৈ আমাক শান্তি নাইকিয়া। আপোনাক যি অকণমান অনুৰোধ কৰিছে শান্তি দিয়ে, আমি বহুত ধন্যবাদ ক'ম প্ৰভু। আপোনাৰ বাইদেউক মই এখন দৰখাস্ত দি থৈছিলোঁ, অজন্তা বাইদেউক মিটিঙত, বেকাজান মিটিং শেষত মই নৈখন নখনাগতে আপোনাক খোচাঙৰ হিচাপে চাবলৈ দিছিলোঁ। বৰ বেয়া হিচাপত ঘৰটো পিৰানীৰ কাৰণত ঘৰ ভাঙি মই নদী অকণমানি এটা বহল কৰি দিলোঁ। দিয়া অৱস্থাতে মই ঘৰৰ ভিতৰত থাকিব নোৱাৰা হৈছোঁ। আপুনি পাৰে যে আমাক অকণমান সুবিধা দিলে আমি আনন্দ পাম, আশীৰ্বাদ লওক আপুনি প্ৰভু। সেই বাইদেউ আৰু তাৰ ভিতৰত অজন্তা বাইদেউকো কৈছোঁ, আমি বিশ্বাস আমাক হেমন্ত শৰ্মা ছাৰকো কৈছোঁ, আমাক অকণমান অনুৰোধ কৰিছোঁ আপোনালোকে আমাক উদ্ধাৰ কৰক। এটা ভগা ঘৰত সোমাই আছোঁ, ত্ৰিপাল দি এখন আমি ত্ৰিপাল দি ঘৰৰ ভিতৰত সোমাই আছোঁ, দুঘৰকৈ ঘৰ সোমাই আছোঁ। আমাক এটা চৰকাৰী পিনে ঘৰ এখনো আমি পোৱা নাই। আমাক কিবা এটা সুবিধা দিয়ে, ঘৰখনৰ সুবিধা দিয়ে যি, আমাক থাকিবলৈ অকণমান ঠান দিয়ে যি আমি আনন্দ পাম। তাকে নিজে যে আমি এই ঘৰৰ ভিতৰতে 8টা পানী আমাৰ জীৱন হত্যা হোৱাদি হৈছে। আজি কত দিনৰ পৰা দুদিনতে 3 দিনতে ঢল আহিয়ে থাকিব, সোমাই থাকিব, আমি ভিতৰত থাকিব পৰা নাই। আপোনালোকে কোনোবা যে চাই যাওক, তেখেতলোকৰ কথা নেমানো, চাই যাওক আপোনালোকৰ আমাৰ ব্যৱস্থা কি হৈছে। আপোনালোকৰ কাৰণে ইয়াকে আমি অনুৰোধ কৰিছোঁ, আমাক যে অকণমান গুৰুঘৰত এগছ চাকি জ্বলাব পৰা নাই। আমি গোসাঁই ঘৰ য'ত আমি পুৱাই গধূলি ধূপ চাকি জ্বলাম, বস্তু তুলি টেবুলৰ ওপৰত থৈ গোসাঁই ঘৰত এটা পুলস হৈ আছে, আমি সেইদৰে আছোঁ প্ৰভু। ইছক ভাবিবলৈ আমাৰ ঠান অকণ নোহোৱা হৈছে। এইখিনি বাইদেউ অজন্তা বাইদেউ আপোনাক অনুৰোধ কৰিছোঁ, নমস্কাৰ কৰিছোঁ, আপুনি আমাক যে দয়াই কৰক। আপোনাক মই দৰখাস্ত দিছিলোঁ, মোৰ নাম চুনু হাজৰিকা, মোৰ স্বামীগুৰুৰ নাম মনেশ্বৰ হাজৰিকা। আপোনাক মই দৰখাস্ত এখনো দিছিলোঁ। আৰু এই কয়লাবোৰ চাওক, এই কয়লাবোৰ পানীত উটি অহা কয়লা। খেতিপথাৰত যে কিমান কয়লা সোমাই আছে তাৰ কোনো মানে নাই। ইমানখিনি দেখিও, ইমানখিনি শুনিও অজন্তা বাইদেউ আপোনাৰ গা লৰা নাই কিয়? আপুনি এই মানুহখিনিৰ কথা চিন্তা কৰা নাই কিয়?
আপুনি কয়লা মাফিয়াৰ পক্ষত আছে নেকি? এই দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ দিন হাজিৰা কৰি খোৱা, দিনটো ব্যৱসায় এটা কৰি ঘৰলৈ উভতি ল'ৰাটোৱে শান্তিৰে ভাত খাই থকা পৰিয়ালকেইটাৰ কথা আপুনি চিন্তা নকৰে কিয়?